হেল্ল' এভৰিৱান, এইকেইদিন বহুত বেছি ব্যস্ত হৈ আছোঁ। ক্লাছ আছে, লগতে এছাইনমেণ্ট, ছেমিনাৰ, প্ৰেজেণ্টেশ্যন সকলোবোৰ আছে, লগতে সেইকাৰণে বহুত বেছি ব্যস্ত আৰু ভাগৰুৱা হৈ পৰিছোঁ। কিন্তু আজি সন্ধিয়া আমাৰ অনুষ্ঠান এটা ৰাখিলে আমাৰ জুনিয়ৰসকলে। আমাৰ জয়মতী ছাত্ৰী নিবাসৰ পৰম্পৰা অনুসৰি আমাৰ বিহুৰ বন্ধলৈ ঘৰলৈ যোৱাৰ আগতে জুনিয়ৰে ছিনিয়ৰক জেতুকা বোলায়, আৰু যাৰ বাবে আমি গোটেইকেইজনী ধুনীয়াকৈ সাজি কাচি কনফাৰেন্স হললৈ আহিলোঁ। তাৰপিছতে এয়া দেখিছে নহয়, ছিনিয়ৰসকলক সকলোকে ৰাউণ্ডকৈ বহিবলৈ দিলে। তাৰপিছতে ধুনীয়াকৈ বিস্কুটৰ সৈতে চাহ একাপ দিলে, আৰু তাৰে জুতি লৈ আমি গোটেইকেইজনীয়ে বহি ধুনীয়াকৈ খাই আছোঁ। আপোনালোকে এয়া দেখিছে। তাৰপিছতে আমাৰ মৰমৰ ভণ্টিকেইজনী আহিলে আমাক জেতুকা লগাই দিবলৈ, আৰু সিহঁতে দিনতেই এই সকলোবোৰ কাম কৰি ৰাখি দিছে, অৰ্থাৎ জেতুকা পিছা কামবোৰ, জেতুকা গোটোৱাৰ পৰা ধৰি ধুনীয়াকৈ পিছাৰ পৰা ধৰি সকলোবোৰ ৰেডি কৰি থৈ দিছে। আৰু সন্ধিয়া এনেদৰে আমাক জেতুকা বোলাইছে, আৰু এয়া দেখিছে নহয়, সকলোকে লগাই মেলি দি আছে। এতিয়া জেতুকা লগোৱাৰ পৰ্ব আমাৰ চলি আছে বুলি ক'ব লাগিব। তেন্তে শেষত আমি গোটেইকেইজনী লগোৱাৰ পিছত এনেকৈ ভিডিঅ' এটা